নমস্কাৰ সকলোকে আসামিজ ৰেচিপি চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ মাছৰ এটা নতুন ৰেচিপি লৈ আহিছো। আহকচোন ৰেচিপিটো মই কেনেকৈ বনালো চাওঁ। ৰেচিপিটোৰ বাবে আমাক লাগিব পিৰালি পালেং, বিলাহী মই দুটা ব্যৱহাৰ কৰিছো, মাছ দুটুকুৰ যিকোনো মাছ ললেই হ'ল, মান ধনিয়াৰ পাত, দুটা আলু, নিমখ, জলকীয়া দুটা, আদা এটুকুৰ নহৰু 4 ফুটামান লৈছোঁ। মই ইয়াত পিৰালি পালেং লৈছোঁ। প্ৰথমতে পালেংখিনি ভালদৰে ধুই ভিডিঅ'টোত দেখুৱাৰ ধৰণে বাছি পেলাব। এতিয়া ভিডিঅ'টোত দেখুৱাৰ ধৰণে পাতকেইটা কাটি পেলাব। পাতকেইটা বেলেগ শাক যেনেদৰে কাটে তেনেদৰে কাটিলেই হ'ব। পাতখিনি কাটি হ'লে আমি আলুখিনিও কাটিব লাগিব। যিহেতু আমি সকলোবোৰ সিজাম, গতিকে আলুটো কাটোতে বহুত মিহি মিহিকৈ কাটিব। মিহি মিহিকৈ কাটিলে সোনকালে সিজিব। আলুখিনি কাটি হ'লে নহৰুখিনিও সৰু সৰুকৈ কাটি পেলাব। এতিয়া এখন টাৱা গৰম কৰিব। টাৱাখনত ভিডিঅ'টোত দেখুৱাৰ ধৰণে বিলাহী দুটা আৰু মাছ দুপিচ দি অকণমান সেকি ল'ব। এতিয়া সেকি লোৱা বিলাহীটো ভিডিঅ'টোত দেখুৱাৰ ধৰণে কাটি ল'ব। যিহেতু এই সকলোবিলাক এতিয়া আমি সিজাব লাগিব, তাৰ বাবে মই পেন এখন গৰম কৰিছোঁ। পেনখন গৰম হোৱাত মই 2 কাপৰ সমান পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি গৰম হোৱাত মই কাটি লোৱা আলুখিনি দি দিছোঁ। যিহেতু আলুখিনি সিজিবলৈ অলপ সময় লাগিব, তাৰ বাবে আলুখিনি এনেদৰে ঢাকোন মাৰি 3 মিনিট সময় উতলাই লৈছোঁ। এতিয়া কাটি লোৱা আদা নহৰুখিনিও দি দিছোঁ। আদা নহৰু দিয়াৰ পিছত কাটি লোৱা পালেং পাতখিনি দি দিব আৰু ভালদৰে লৰাই দিব। এতিয়া মই সকলোবোৰ এটা এটাকৈ দি যাম। পালেংখিনি দিয়াৰ পিছত কাটি লোৱা বিলাহীখিনিও দি দিছোঁ। আৰু পকা জলকীয়া দুটা দি দিছোঁ। আৰু নিমখ দিছোঁ। নিমখ প্ৰায় মই এচামুচৰ সমান ব্যৱহাৰ কৰিছোঁ। আৰু এই সকলোবোৰ ভালদৰে মিলাই দিব। অলপমান উতলিলে সেকি লোৱা মাছ দুপিচো দি দিব। এতিয়া আমি এই সকলোবোৰ ভালদৰে সিজাব লাগিব। তাৰ বাবে মই গেছটো সিম কৰি এখন ঢাকনিৰে 5 মিনিটমান সময়ৰ বাবে উতলাইছোঁ। 5 মিনিটমানৰ পিছত ঢাকনিখন আঁতৰালে দেখিব আমাৰ সকলোবোৰ প্ৰায় সিজিছেই। সকলোখিনি সিজাৰ পিছত গেছটো অফ কৰি মই মান ধনিয়াৰ পাতখিনি ওপৰতে কাটি দি দিছোঁ। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন। এইটো বহুত হেল্থি ৰেচিপি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰি মোক কমেণ্টত জনাবচোন ৰেচিপিটো কেনেকুৱা পালে। এইটোৱে আছিল আজিৰ ৰেচিপি আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।